নমস্কাৰ বন্ধু বান্ধৱীসকল, এটি বিগ ব্ৰেকিং। বহিৰাজ্যত আবদ্ধ হৈ থকা সকললৈ ৰাজ্য চৰকাৰে আগবঢ়াব আৰ্থিক সাহায্য। আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইমাত্ৰ সংবাদমেল আৰম্ভ কৰিছে আৰু সংবাদমেলত শৰ্মাই সমূহ অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছাও জনাইছে। আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলত তেখেতে কৈছে যে অসমবাসী ৰঙালী বিহুৰ শুভেচ্ছা জনায় আৰু কৰোনা ভাইৰাছৰ প্ৰতিহত কৰিবলৈ সকলোকে ঘৰত থাকিবলৈ আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে। তেওঁ কেইবাটাও বিশেষ ঘোষণা কৰিছে। যিসকল বিদেশত লোক আছে চৰকাৰে তেওঁলোকলৈ সহায়ৰ হাত আগবঢ়াব আৰু $1000কৈ সাহায্য দিছে চৰকাৰে। $1000 টকাকৈ সাহায্য দিছে চৰকাৰে। আৰু বহিৰাজ্যলৈ চিকিৎসাৰ বাবে যোৱা জটিল ৰোগৰ আক্ৰান্তলৈ ৰাজ্য চৰকাৰে আগবঢ়াব $25000 টকা। বহিৰাজ্যৰ চিকিৎসাৰ বাবে যিবিলাক জটিল ৰোগৰ কাৰণে আক্ৰান্ত আছে এই লোকসকলক ৰাজ্য চৰকাৰে $25000 টকাৰ অনুদান আগবঢ়াব। আৰু ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এটা হেল্পলাইন নম্বৰ মুকলি কৰি দিছে। আৰু এই নম্বৰটো আপোনালোকে নোট কৰক, 9615471547 নম্বৰত তেওঁলোকৰ বহিৰাজ্যত যিবিলাক আবদ্ধ লোক আছে তেওঁলোকে যোগাযোগ কৰিব পাৰে। আৰু কেৱল আৰ্থিক সহায়ৰ বাবে দিয়া হৈছে এই নম্বৰ। আৰু কৰোনা ভাইৰাছৰ প্ৰতিহত কৰিবলৈ আৰোগ্য নিধিলৈ বিভিন্নজনে আগবঢ়াইছে সহায়ত আৰু সেই ধনৰাশি ব্যৱহাৰ কৰিব এই স্বাস্থ্যখণ্ডত। আৰু এইমাত্ৰ হিমন্ত বিশ্ব শৰ্মাই, আমাৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই নম্বৰত যিসকল বহিৰাজ্যত আবদ্ধ আছে তেওঁলোকক ইতিমধ্যে যোগাযোগ কৰিবৰ কাৰণে জনাইছে তেখেতে। আৰু কৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ অসমৰ স্বাস্থ্যখণ্ডলৈ মুকেশ আম্বানী আগবাঢ়িছে 10,000 PPE কিট। আৰু বাগিচাৰ শ্ৰমিকক দিয়া হ'ব 3 টকীয়া মাস্ক। আৰু শিথিল হ'ব পাৰে লকডাউনৰ নীতি, কাইলৈ কেন্দ্ৰীয় চৰকাৰে ল'ব সিদ্ধান্ত। আৰু কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ধৰণৰ সিদ্ধান্ত লৈ আছে। আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লৈছে যে অহাকালি 3 মে'লৈ চৰকাৰে বৃদ্ধি কৰিছে। তো বন্ধুসকল, এইটো আজি ব্ৰেকিং নিউজ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইমাত্ৰ কৈছোঁৱে, অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছে। আৰু লগে লগে স্বাস্থ্যখণ্ডৰ আৰোগ্য নিধিলৈ যিসকল লোকে সাহায্য আগবঢ়াইছিল তেওঁলোকৰ সেই টকাৰে আকৌ স্বাস্থ্যখণ্ডতে সেই টকাটো লগাব। আৰু ইতিমধ্যে 9615471547 নম্বৰত তেওঁ ফোন কৰিব দিছে। যিসকল লোক বহিৰাজ্যত আবদ্ধ হৈ আছে তেওঁলোকক আৰ্থিক সহায়ৰ বাবে এই নম্বৰ দিয়া হৈছে, আৰ্থিক সহায়ৰ বাবে। আৰু কৰোনা ভাইৰাছক প্ৰতিহত কৰিবলৈ আৰোগ্য নিদিলে বিভিন্নজনে সহায়ৰ হাত আগবঢ়াইছে আৰু সেই ধনৰাশি ব্যৱহাৰ হ'ব আমাৰ স্বাস্থ্যখণ্ডত। ধন্যবাদ।